হেল্ল' এভৰিৱান, কি খবৰ বাৰু আপোনালোকৰ? আজি আমি যাবলৈ ওলাইছোঁ মহামায়া টেম্পললৈ আৰু এইপিনে বাহঁতিও আহিছে আৰু মহামায়া মন্দিৰটো আছে ধুবুৰী ডিষ্ট্ৰিক্টৰ বগৰীবাৰীত। আৰু যিসকলে অহা নাই মই এটা কথাই ক'ব বিচাৰিম যে হাতত খোৱা বস্তু লৈ তেনেকে লৈ নাহিব, হয়তো বেগত ভৰাই লৈ আহিব, নহ'লে আপোনাৰ হাতৰ পৰা বান্দৰে কাঢ়ি লৈ যাব। আমি যিহেতুকে এক্সট্ৰাকে কল লৈ গৈছিলোঁ সেইকাৰণে ইহঁতক দি দিলোঁ। এইটো হৈছে 2nd নম্বৰ মন্দিৰটো আৰু এইটো হৈছে 3rd নম্বৰ মন্দিৰটো। এইকেইটা ওচৰতে আছে। এই গছডাল দেখিছেনে, ইমান ধুনীয়া লাগিছে নহয়নে? 4th নম্বৰ মন্দিৰটোৰ কাৰণে অকণমান খোজকাঢ়ি যাব লাগিব আৰু ইয়াৰ ওচৰতে আছিল 5th নম্বৰ মন্দিৰটো, যোনটো মন্দিৰত চিৰিৰে অকণমান তলত সোমাই যাব লাগে আৰু মই তাতে ভিডিঅ' নকৰিলোঁ। আৰু এইকেইটাই আছিল ভাগকেইটা। আৰু এনেকৈ মহামায়া টেম্পলক আমি বিদায় দিলোঁ আৰু ৰাতিপুৱাৰ পৰা যিহেতু একো খাই যোৱা নাছিলোঁ সেইকাৰণে ওচৰতে থকা হোটেলবিলাকত আমি পৰঠা খাই দিলোঁ। আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।